দিব মন গৈছে কেঁচা কেঁচা খাই দিম নেকি সো গাইস আজি বহুত দিনৰ মূৰত আহিলোঁ আকৌ নতুন এটা ভিডিঅ'লৈ মানে আজি আমাৰ খেতি এদাই হ'ল আৰু এতিয়া মই পথাৰৰ পৰা আহিছোঁ বৰ্তমান আৰু এইকেইটা আমাৰ গৰু এতিয়া মই নদীখন পাৰ কৰি লৈ যাম সিপাৰত হেৰাল দিবলৈ এয়া পানী খাই আছে আমাৰ গৰুকেইটা চাওক যা মতাং যা যা গাইস ৰাতিপুৱা ইমান ডাঙৰকৈ ৰ'দটো ওলাইছে নহয় সেইকেইদিন বহুত গৰম হৈছে কি কবি আৰু উপায় নাই গাইস উপায় নাই আপোনালোকে চাগে এচি তলত সোমাই আছে আৰু আমি দেখিছে নহয় আমি ক'ত আছোঁ গাইস গাঁৱলীয়া মানুহ গাইস চাওক এইখনে আমাৰ গাঁওখন মানে নদীখন এখন মাহা কসম বহুত মজা জেগা বে আপোনালোকে আহিব এদিন ঘূৰিব গা ধুব আহিব দেই নদীত পুৰা মস্তি লাগিব এতিয়া মই গৰত গৈ আছোঁ গাইস পুৰা গা চা ধুই ল'লোঁ গৰু চৰু হেৰাল দিলোঁ আকৌ দুপৰীয়া আহিব লাগিব গৰুকেইটা ছাঁত ভৰাবৰ কাৰণে ৰ'দটো বহুত ডাঙৰকৈ ওলাইছে আৰু গৰত গৈ মই কি কৰিম তাকে দেখাম আজি আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব দেই আপোনালোকক মই বস্তু এটা দেখাম এইটো চাওক কি বাৰু এইটো চিনি পাইছে নাই এইটো মাছ হয় ইমান ডাঙৰ মানে বহুত ডাঙৰ আছিলে 4 কেজি মানৰ হ'ব আৰু গাইস মই ইয়াত এতিয়া মানে মাছৰ কণী বনাই আছোঁ ডিম এয়া চাওক ইমান গাল ওলাইছিলে এইটো চাওক ইমান গাল ডিম ওৱাও ইমান চা ৰঙা পুৰা ৰঙা আপোনালোকক এই চাইডে দেখাই দিছোঁ এয়া চাওক গাইস ডিম ওৱাও কি মজা ডিম চা না ইমান দম কণী পাৰিলেহেঁতেন নহয় পোৱালি জগালেহেঁতেন আৰু এইখিনি পেটু আৰু এইটো জানো এইটো বুৰু বুলি কয় নেকি উপঙি থাকে এইটো কণী আৰু ইয়াত বনাই দিলোঁ আদা মই চাওক গাইস ও ভাই কি ধুনীয়া হৈ গৈছে চাওক না এয়া কণী চাওক কণী ডিম আমি গাইস ডাঙৰ মাছৰ ডিম খাই কিবা এটা ভাল লাগে নহয় জানো ইয়াত অলপ পানী দি দিলে ভাল হ'ব যেন লাগিছে গাইস পানী অলপ দিব লাগিব ইয়াত মই পানী ল'ম ইয়াৰ পৰা পানী ল'ম মেকুৰীটো আকৌ ইমান খান্দিছে দিব বুলি তোকো দিম ৰ মেকুৰী টেনশ্যন নলবি ন গাইস ইয়াত পানী অলপ দি দিব লাগিব মানে মালটো সিজিবৰ কাৰণে মালটো আকৌ নিজিলে বেয়া হৈ যাব না এই পিচটো চা না বে এই ইমান ডাঙৰ মাছ আছিলে চাওক গাইস ইমান ডাঙৰ মাছ আছিলে মাথাটো চা মাথাটোৱে ইমান ডাঙৰ চা না 5 কেজি ওজন 5 কেজি ওজনৰ হ'ব এইডাল মাছ পুৰা ৰঙা খাবি আৰু গাইস এনেকুৱা টেষ্টি লাগিব নহয় খাই দিব মন গৈছে কেঁচা খাই দিম নেকি কুকুৰ মেকুৰী খাই দিলোঁ মানুহ কাৰণে নাখাওঁ আৰু